বাংলাদেশৰ বিৰুদ্ধে অন্তিম টি20ত ভাৰতৰ অভিলেখৰ জোৱাৰ। বাংলাদেশত হোৱাইট ৱাছ কৰি শনিবাৰৰ খেলখনত ভাৰতে গঢ়িলে 10টাকৈ ৰেকৰ্ড। হায়দৰাবাদত অনুষ্ঠিত ভাৰত বাংলাদেশ টি20 শৃংখলাৰ অন্তিমখন মেচত ভাৰতীয় বেটাৰৰ চমকপ্ৰদ প্ৰদৰ্শন। প্ৰথমে বেট ধৰি ভাৰতে গঢ়িলে ৰানৰ পাহাৰ। সঞ্জু চেমছনৰ 47টা বলত 111 ৰান আৰু অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ 35টা বলত 75 ৰানৰ অনবদ্য ইনিংছৰ সহায়ত ভাৰতে 6 উইকেটত সংগ্ৰহ কৰে 297 ৰান। উল্লেখযোগ্য যে হাই স্কৰিং খেলখনত অসম সন্তান ৰিয়ান পৰাগে 13টা বলত 34 ৰানৰ বিস্ফোৰক ইনিংছ খেলে। ৰিয়ানৰ উপৰি হাৰ্দিক পাণ্ডিয়াই 18টা বলত 34 ৰানৰ বৰঙণি আগবঢ়ায়। ইফালে ভাৰতে বান্ধি দিয়া 298 ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি নিৰ্ধাৰিত অভাৰত 7 উইকেট হেৰুৱাই 164 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশক টি20 শৃংখলাত হোৱাইট ৱাছ কৰাৰ লগতে শনিবাৰৰ খেলখনত মেন ইন ব্লুৱে গঢ়িলে কেইবাটাও অভিলেখ। অভিলেখ নম্বৰ 1, শনিবাৰৰ খেলখনৰ জৰিয়তে ভাৰতে টি20ত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে 2017ত শ্ৰীলংকাৰ বিৰুদ্ধে 260 ৰান সংগ্ৰহ কৰিছিল। অভিলেখ নম্বৰ 2, টেষ্ট খেলা দেশ হিচাপে টি20 মেচত ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহ। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল আফগানিস্তানৰ। আয়াৰলেণ্ডৰ বিৰুদ্ধে 278 ৰান কৰিছিল আফগানিস্তানে। অভিলেখ নম্বৰ 3, শনিবাৰৰ খেলখনত সৰ্বাধিক বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰী কোবোৱাৰ বিশ্ব অভিলেখ গঢ়ে ভাৰতীয় দলটোৱে। খেলখনত ভাৰতীয় বেটাৰে মুঠ 25টা 4 আৰু 22টা 6 কোবায়। অভিলেখ নম্বৰ 4, এই খেলখনতে বিশ্বৰ তৃতীয় দ্ৰুততম শতক অৰ্জন কৰে সঞ্জু চেমছনে। সঞ্জুৱে 40টা বলত সম্পূৰ্ণ কৰে 100 ৰান। পূৰ্বে ভাৰতৰ ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰে 35টা বলত সম্পূৰ্ণ কৰিছিল 100 ৰান। অভিলেখ নম্বৰ 5, টি20 মেচত 18টা অভাৰতে ভাৰতে 10তকৈ বেছি ৰান সংগ্ৰহ কৰে, যিটো আন এটা বিশ্ব অভিলেখ। অভিলেখ নম্বৰ 6, সমান্তৰালকৈ 7.1 অভাৰতে খেলখনত ভাৰতে দলীয় স্ক'ৰ 100 ৰান কৰে। সেইটো ইতিহাসৰ দ্ৰুততম দলীয় স্ক'ৰ। অভিলেখ নম্বৰ 7, শনিবাৰৰ খেলখনত ভাৰতে 14 অভাৰতে সংগ্ৰহ কৰে 200 ৰান। এইটো ভাৰতীয় দলটোৱে গঢ়া আন এক অভিলেখ। অভিলেখ নম্বৰ 8, পাৱাৰ প্লেতে ভাৰতে সংগ্ৰহ কৰিছিল 1 উইকেট হেৰুৱাই 82 ৰান। টি20ত এয়া আছিল ভাৰতৰ প্ৰথম 6 অভাৰত সংগ্ৰহ কৰা সৰ্বোচ্চ ৰান। অভিলেখ নম্বৰ 9, 10 অভাৰত ভাৰতে কৰিছিল 152 ৰান। দেশৰ ইতিহাসত এয়াও ভাৰতৰ সৰ্বোচ্চ ৰান সংগ্ৰহ। অভিলেখ নম্বৰ 10, এই খেলখনতে ভাৰতৰ প্ৰথম উইকেট ৰক্ষক হিচাপে টি20 মেচত 70 ৰান কৰাৰ অভিলেখৰ গৰাকী হয় সঞ্জু চেমছন। হায়দৰাবাদ যেন শনিবাৰে পৰিণত হয় বাংলাদেশী বলাৰৰ বৈধ ভূমিলৈ। এনে চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে সূৰ্য কুমাৰ বাহিনীক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে ভাৰতৰ প্ৰবীণ ক্ৰিকেটাৰসকলৰ লগতে বিশ্ব ক্ৰিকেটৰ বিশেষজ্ঞসকলেও।